हेलो फ्रेंड्स, आज আকৌ ওলালো ফুৰিবলৈ। ৰাতিপুৱাই গা পা ধুই ৰেডি হৈ গলো আৰু যাওঁ এতিয়া ফুৰিবলৈ। প্ৰথমে চাওক আমি তিনিটাত একদম মস্তিকে বহি আহিছো। প্ৰথমে গৈ ঘৰত সোমালো, ঘৰত সোমাই চাহ অকমান খালো, চাহখন খাই এতিয়া ওলাইছো তাৰ পৰা। আহি মাহীহঁতৰ ঘৰ পাই গ'লো। এয়া গোসাঁই ঘৰৰ ফ্ৰণ্টত ইমান ধুনীয়াকৈ ফুল লগাই থৈছে। আমি এয়া 12 বাজি ফুল বুলি কওঁ, আপোনালোকে কি কয় বাৰু? বহুত ধুনীয়াকৈ লগাই থৈছে দেই, মই বহুত ভাল পাওঁ। য'তে নাযাওঁ কিয় প্ৰথমে পেট পূজাটো কৰিয়ে লওঁ। প্ৰথমে মই ভাতকেইটা খাই ল'লোঁ আৰু আনফালে মাহঁতে বহি লৈছে বাহিৰতে, আৰু বতাহ ধুমুহা বৰষুণো আহিছে, লগে লগে আমাৰ পিছে পিছেই আহিছে মানে। আৰু চাহ খাইছে, চাহ খাই লৈ মহা, মাহী, ভাইটি আৰু মানুহজনে মিলি চবেই মিলি বহি কথা পাতিছে সুখ দুখৰ, বহুত দিনৰ মূৰত লগ পাইছে। আৰু তাৰপিছত আমি ওলালোঁ মামাৰ ঘৰলৈ, আৰু বৰষুণৰ মাজে মাজেই যাব লাগিব। আৰু এতিয়া হওঁতে আমি তিনিওটা বহি আহিছিলোঁ, এতিয়া 4টা হ'ল, কাৰণ মাহীকো লগত লৈ আহিছোঁ। ৰাস্তা পাহৰি গ'লোঁ মামাৰ ঘৰলৈ যোৱা। আহি পেলাই প্ৰথমে মেকুৰীকেইটাৰ লগতহে খেলাত ব্যস্ত মই, কাৰণ সৰু সৰু পোৱালি বহুত ভাল লাগে। তাৰপিছতে আমি অকণমান মামাৰ পাচলি বাগানলৈ আহিলোঁ। মামাই এয়া ৰঙালাও খেতি কৰিছে 2 বিঘা মাটিত, বহুত ধুনীয়াকৈ লাগিছে কৈছোঁ। আৰু সেইপিনে মাটিবোৰ ইমান ধুনীয়া, আমাৰ এইফালেতো ক'বই নালাগে, বান্দৰৰ অত্যাচাৰত থাকিবই নোৱাৰি, চব খাই পেলাই। ধুনীয়াকৈ চবেই গৈছে, আমাৰ পৰিয়ালৰ গোটেইকেইটাই গৈছোঁ। আৰু প্ৰথমে গৈ মই বেঙেনা চিঙাত ব্যস্ত। এইটো বেঙেনা খাই মই বহুত ভাল পাওঁ, সৰু বেঙেনাটো, সেইকাৰণে কেইটামান বোলো ঘৰলৈ লৈ আহোঁ। আৰু লগত সহায় কৰি দিছে আমাৰ মায়েও, মাহী, চবেই। সৰুতে যে আমি খাওঁ পকমৌ গুটি, আৰু বহুত দিনৰ মূৰত পাই মই কিয়নো পিছ পৰি থাকোঁ, সেইকাৰণে টেষ্ট কৰি চালোঁ। আৰু চাওক মোৰ দাঁত কিমান ৰঙা, মামাৰ ঘৰত তামোল খায়। আৰু এইপিনে ভোট জলকীয়া ছিগিব আহিলোঁ। ভোট জলকীয়া না ছিগি ছিগি পৰি আছে, মই ছিগা নাই দেই। পৰি আছে কাৰণে লৈ লৈছোঁ। এইজোপা হৈছে হাতী ভেকুৰী গছ, চবেই মিলি হাতী ভেকুৰী ছিগিছোঁ। আৰু ভণ্টিয়ে নেমু টেঙা পাৰি ছিগি আনিছে। আনফালে চাওকচোন ভাইটিয়ে কঁঠাল ছিগিছে, মুচি খাই যে। মুখত আঠা পৰিলে কোলা পৰি যাব কিন্তু। আমি মামাৰ ঘৰৰ পৰা ওলালোঁ, ওলাই পেলাই মাৰ ঘৰলৈ যাম। মাৰ ঘৰ সন্ধিয়া নোহোৱাৰ আগতেই পাব লাগিব, ঠাণ্ডাত বহুত লাগিছে। এইটো কি মাছ? কচ মাছ নেকি? ভিনদেউৱে আকৌ গৰম গৰম পকৰীও লৈ আহিছে, আমাৰ ঠাণ্ডা লাগিছে কাৰণে। আমাৰ আকৌ এফালে জুইত মায়ে মাছৰ তৰকাৰী বনাই আছে, আৰু আনফালে আমাৰ বায়ে বেঙেনা ফ্ৰাই কৰি আছে। তাই আকৌ পাকঘৰলৈ সোমাব পেলাই জ্বৰে বিষে উঠে। আগতে মই ঘৰত থাকোঁতে মই বনাওঁ, এতিয়া কোনে বনাব? মই নাই, সেইকাৰণে তাই বনাবই লাগিব। এয়া ভাত পানী বাঢ়ি দিছে মায়ে, আৰু পটাপট ভাতকেইটা খাই লওঁ, খাই লৈ আকৌ ঘৰলৈ যাব লাগিব, কাৰণ সময়মতে ঘৰ নাপালে প্ৰব্লেম হ'ব ন, কাৰণ বতৰটো বহুতেই বেয়া। সেইকাৰণে মায়ে চবকে ভাত বাঢ়ি দিছে। ওপৰত পংকজে ভাত খাইছে, তলত আইতাই। এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ, আৰু মাক বোলো পাচলি কেইডালমান দি থৈ যাওঁ মামাৰ ঘৰৰ পৰা অনা। মায়ে কি লৈছে নিজেহে জানিব। আৰু মই কৈছোঁ অমিতা ভাল পাওঁ, অমিতা লোৱা। আকৌ বায়ে আকৌ আহিছে পটাপট নেমু টেঙা নিবলৈ, চাওকচোন তাই কি কৰি আছে। সেয়া মায়ে অমিতা বুটলিলে, আৰু তাই পটাপট সেয়া নেমু টেঙা লৈ আছে। তাৰপৰা কেইটামান বস্তু দি থৈ আমিও ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু আমিও টাটা বাই বাই কৰিলোঁ আৰু গাড়ীত উঠিলোঁ আৰু ঘৰ পাই গ'লোঁ। আৰু এইবোৰ পাচলি মাহীৰ ঘৰৰ পৰা, মামাৰ ঘৰৰ পৰা, মাৰ ঘৰৰ পৰা অনা চব পাচলি একদম ডাঙত উলিয়াই কেইবিধ আনিলোঁ, কি আনিলোঁ ভিডিঅ' বনাইছোঁ। আৰু ফাইনেলি আমি ঘৰ পাই গ'লোহি, আৰু এতিয়া ফ্ৰেছ হৈ লওঁ আৰু শুম, বহুত ভাগৰ লাগি আহিছে।